ৰাতিও ফ্ৰেছ হৈ বাহিৰলৈ ওলাই আহিলোঁ এতিয়া কামলৈ যাম বুলি দেখিছেনে কিমান ধুনীয়া আজি সেউজীয়া আজি বতৰটো ভাল কৰিব আজি ভাল লাগিব দিনটো বৰষুণ নিদিলেই হ'ল আৰু এনেকৈ কামলৈ ওলাই আহিলোঁ ওলাই আহি পালোঁ এতিয়া এই ট্ৰেফিক জাম যি আছে কি কৰিবা উপায়টো নাই আৰু এই ট্ৰেফিক জাম বাদ দিয়া কামৰ এতিয়া মেইন জেগালৈকে আহিছোঁ আহি ইয়াত অকণমান কাম আছে সেই কাম চামখিনি কৰি তাৰপিছত আমি এনেকুৱা এটা জেগাত যাম যিটো মানে আপোনালোকে ৰখি আছে কিজানি এতিয়া আমি গৈ আছোঁ গণেশগুৰি নয়নপুৰত মানে গাহৰি মাংসৰ দোকান এখন আছে যিখন 4 টকাতে গাহৰি মাংস পায় এইখনে হৈছে হোটেলখন ৰাভা হোটেল বুলি কয় এইখন আপুনি যদি পল্টন বজাৰৰ ফালৰ পৰা যদি আহে লেফ্ট সাইডে পৰিব নয়নপুৰ আৰু যদি আপুনি যদি আৰু খানাপাৰাৰ ফালৰ পৰা আহে ৰাইট সাইড পৰিব তো চাই ল'ব পাৰে দামবিলাক এনেকুৱা ধৰণৰ কিন্তু বহুত টেষ্টি হৈছে দেই দেখিছে নে কি দিছে ইমানকেইটা আইটেম দিছে নেমু দিছে পাপৰ দিছে তাৰপিছত এতিয়া আচল মালটো এইটো তিতা দেই কিন্তু এতিয়া মানে আচল দালি দিছে দালি বাৰু চাইডতে এতিয়া দালি চালি পাত্তা নিদিওঁ আৰু মানে এতিয়া আচল মালটো আহিব লাগে এই আহি পাইছে আচল মালটো দেখিছে নে নাই একদম পুৰা বাতিত লৈ আহিছে অকল 60 টকা বেলেগ একো নাই টকা 60 টকা দিবা খাই লৈ বিন্দাছ পেট ভৰাই খাই গৈছে জোলো দিব লাগিলে জোল যদি লাগে জোলো দিব কোনো কথা কিন্তু মই ইয়াৰ এটা ফেভাৰেট চাটনি ভাল পাওঁ এইটো চাটনিটো দেখিছেনে বাকী যি নহওক মই খাওঁ আপোনালোকে চাওক